নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো আজি আমি ডিউটিলৈ গৈছিলোঁ। ডিউটিলৈ যাওঁতে হাবিৰ মাজত দেখিলোঁ যে পশু এটা মানে ভাইৰাছ লাগিলে নে কি খোজকাঢ়িব নোৱাৰা হৈ আছে, মানে উঠিব নোৱাৰে, শুই আছিলে। পিছত আমি পশুটো ধৰি লৈ আহিলোঁ, আনি পিছত হস্পিটেলত লৈ গ'লোঁ। তাত গৈ বেজি দি ঔষধ চৌষধ লগাই এতিয়া 2 ঘণ্টামান কেম্পতে ৰাখিলোঁ। তাৰপিছত এতিয়া আমি হাবিত এৰি দিব আহিছোঁ। এতিয়া পশুটো ঠিক হৈছে, এইটো বেমাৰ নাই, এতিয়া খোজকাঢ়িব পাৰে, যাব পাৰে। তাকে লৈ গ'লোঁ, হস্পিটেলত নিলোঁ, অলপ চিকিৎসা কৰি এতিয়া পশুটো আমি এৰি দিব আহিছোঁ জংঘলৰ মাজত। এতিয়া পশুটো মানে ঠিক হৈছে, কিন্তু এতিয়া ভয়তে উঠিব পৰা নাই। এতিয়া দৌৰিব পাৰে, খোজকাঢ়িব পাৰে, ভালকৈ চলিব পাৰে, চিকিৎসা কৰা হ'ল যিহেতু। এতিয়া হাবিৰ মাজত এৰি দিলোঁ আমি। এতিয়া পশুটো মানে ভয়তে যোৱা নাই এতিয়ালৈকে, ইয়াতে আমাৰ লগতে আছে। এতিয়া সেই চাপ দৌৰিব পৰা হ'ল, ভালকৈ চিকিৎসা কৰি পঠাই দিলোঁ। সেইটোৱে তাকে আপোনালোককো দেখাই দিলোঁ ভিডিঅ'টো। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। এনেকুৱা ভিডিঅ' আগলৈকে চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এইখিনিয়ে আছিলে ভিডিঅ'। তো এই আজিৰ ভিডিঅ'। বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।